Good morning everyone. Here ৰাতিপুৱা 5:42 গৈছে আমাৰ পৰা ইমান সময়তে উঠা হয়। যদিও ইমান সোনকালে উঠো তথাপিও কিন্তু কাম কৰি স্কুল যোৱাৰ আগত শেষেই নহয়। আৰু স্কুলৰ পৰা অহাৰ পাছতো ইমান এলাহ লাগে নহয়, সেইবাবে স্কুল যোৱাৰ আগতে প্ৰায়খিনি কাম কৰি যাবলৈ চেষ্টা কৰোঁ। ইয়া স্কুলে নিবৰ বাবে মই টিফিন বনাই লৈছোঁ। টিফিনটো সাধাৰণভাৱেই বনাইছোঁ যদিও ইয়াতে অলপ মই মেয়নিজ আৰু চচ ব্যৱহাৰ কৰিছোঁ সোৱাদৰ বাবে। আৰু জানেনে মই যে গাখীৰ চাহ আৰু কফি এই দুইটা খুবেই ভাল পাওঁ, সেইটো কাৰণে যিকোনো এটা মই নিওঁৱেই টিফিনত। চাহটো ইমান নিয়া নহয়, কিন্তু তথাপিতো কফিটো মই নিওঁৱেই আৰু। স্কুলৰ পৰা যিমান ভাগৰ লাগি আহিলেও দুপৰীয়া সাজটো ৰেডি কৰিবই লাগিব। সেইবাবে এয়া বজাৰৰ পৰা আহোঁতে আকৌ মাছ কিনি আনিছিলোঁ, তাকো এয়া এনেদৰে বনাই লৈছোঁ। আৰু মাছ দেখিছেনে, মই জাতিলাও কাটি লৈছোঁ, কিন্তু জাতিলাও বাকলিখিনি মই পেলাই দিয়া নাই। ইয়াৰ পৰাও এটা খুব ধুনীয়া আঞ্জা আমি বনাব পাৰোঁ। জাতিলাও বাকলিটো মই শুকানকেই ভাজিছোঁ। ইয়াতে জাতিলাও বাকলি, পিঁয়াজ আৰু মাছৰ মাথা অকণমান মানুহজনে দি পঠাইছিলে, মাছৰ দাদাজনে, তেওঁ সেয়াও এড কৰিছে। আৰু আজি মোৰ এই দুপৰীয়াৰ তৃপ্তি লগা থালিখন ৰেডি। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।